Good morning from Badrinath আৰু আজি ভাল মানে গুড নিউজ এটা যে আজি বতৰটো একদম পুৰা মানে চানি চানি হৈ গৈছে চাওক না পুৰা একদম নীলা আকাশ ওলাই গৈছে আৰু ইয়াৰে মানে পৰিৱেশটো এনেকুৱা লাগে বাহিৰত ওলাই গৈ এনেকুৱা লাগে আমাৰ এই অমৰনাথত যেতিয়া আমি একদিন ট্ৰেক কৰি তাৰপাছত আমি ওলাইছিলোঁ বাহিৰত একদম সেই পৰিৱেশটো পাইছোঁ মই ছেইম টু ছেইম লাগিছে একদম বহুত ভাল লাগিছে তো কথা হ'ল আজি আপোনালোকক বদ্ৰীনাথৰ ৰাতিপুৱা দৃশ্যটো আমি দেখুৱাম কাৰণ কালি আমি ৰাতি দেখুৱালোঁ আপোনালোকক আৰু আজি আপোনালোকক মানে ৰাতিপুৱাৰ দৃশ্যটো কেনেকুৱা ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ আৰু মাৰ্কেট এক্সপ্ল'ৰ কৰিম আজি পূৰা ঘূৰিম ফুৰিম মজা কৰিম হেল্ল' গুড মৰ্ণিং কি খবৰ মজা আজি বতৰটোতো মজা না আজি ৱেডাৰটো নয়নদা বেগ চেক ৰেডি হৈ গৈছে হৈ গ'ল না বৌ ৰেডি আৰু মেডাম আমাৰ ৰেডি হৈছে পুৰা হাঁহি আজি বতৰটো দেখি চবচে মোৰ বেছি ভাল লাগি আছে হয়তো বুজি কিয় নাপাওঁ আৰে ষ্টুডেণ্টক খালি মেডাম কয় নেকি ৰে বৌ কি কয় মানে অঁ হোম মিনিষ্টাৰকো কয় এই মেডাম বস্তুটো কি বেয়া নেকি ৰে কোৱা কেঁচা লগা মজা আয়া আৰু এতিয়া বেগ লৈ যাওঁ আৰু আজি বদ্ৰীনাথ মন্দিৰটো দৰ্শন কৰিম ৰাতিপুৱা দৃশ্যটো মানে মাৰ্কেট এক্সপ্ল'ৰ কৰিম আৰু পঞ্চপাণ্ডৱে য'ত গৈছিল স্বৰ্গৰ ৰাস্তা লৈছিল য'ত মানা ভিলেজ আৰু ইণ্ডিয়াৰ আগতেতো লাষ্ট ভিলেজ আছিল কিন্তু বৰ্তমান ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজ হৈছে সেই ফাৰ্ষ্ট ভিলেজত গৈ আছোঁ ইণ্ডিয়াৰ সেই ফাৰ্ষ্ট ভিলেজত যাম যিখন মানা ভিলেজ আৰু তাতে বসুধৰা ৱাটাৰফলছ আছে হয়তো বসুধৰা ৱাটাৰফলছত আমি যাব পাৰোঁ নে নোৱাৰোঁ সেইটো পিছত গম পাম তাত যাই কিনেহে মানে ডিচিশ্যন ল'ম কিন্তু এতিয়া গৈ আছোঁ প্ৰথমতে বদ্ৰীনাথ তাৰপাছত মানা ভিলেজ বলক বল ৰেডি ইয়াৰে ভিউটো চাওক কিমান ধুনীয়া লাগিছে চাৰিওফালে আৰু এইবিলাক গ্লেচিয়াৰ আৰু বৰ্তমানৰ ইয়াৰে ভিউটো চাওক না কিমান ধুনীয়া লাগিছে চাৰিওফালত আৰু সেইবিলাক চাওক গ্লেচিয়াৰ একদম ধুনীয়া লাগিছে আৰু মেঘবিলাক চাওক না একদম আকাশখনক কিছু মেঘ আকাশখনে পাহাৰবিলাক একদম চুমা খাই আছে আৰু এইফালে চবতছে ভাল এটা নাজাৰা মই দেখুৱাই আছোঁ আপোনালোকক সেইখন চাওক অলপ ওলাই আছে এইখিনি একদম কি ধুনীয়া লাগছে আৰু ইমান দিনটো পূৰা ডাৱৰীয়া গ'ল একদম পূৰা মানে বেলেগ ধৰণৰ আছে একদম মানে ডাৱৰীয়া বতৰ গ'ল আৰু আজি হ'ল একদম পূৰা চানি আজি একদম চশমা ল'ব লগা হৈছে নহ'লে চকু একদম পূৰা চাট মাৰি ধৰে ইমান মানে ক্লিন মানে ইমান বেলেগ লাগিছে এইখিনিত ইফালে চাওক পাহাৰবিলাক কিমান ওখ পাহাৰ আৰু বদ্ৰীনাথৰ ইয়াতে চাওক নাই একদম পূৰা চিটি হিচাপত মানে একদম চাৰিওফালে কি নাই হোটেলৰ পৰা আদি কৰি খোৱা লোৱা দোকান বস্তু চব মানে এভেইলেবল ইয়াতে সেইটোৱে ভাল লাগে মানে হোটেলৰ কমি নাই আৰু এইফালে বদ্ৰীনাথ টেম্পল যাব পাৰি আৰু মানা ভিলেজ আমি যাম এইফালেদি মানা ভিলেজ যাম কিন্তু তাৰ আগতে আপোনালোকক একবাৰ বদ্ৰীনাথ টেম্পলটো দেখাই আহোঁ মানে ৰাতিপুৱা ভাগত কেনেকুৱা দৃশ্যটো হয় সেইবিলাক দেখুৱাই আহোঁ আৰু সেই আগত তাহাঁতে আছে নয়নদাহঁতে এই আগত আছে চাওক কিমান দূৰ যাই পাইছে আমি অলপ বস্তু লৈ অলপ দেৰি হৈ গ'ল আৰু ইয়াতে চাওক না এইখন কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এনেকুৱা লাগে কিবা ষ্টেডিয়াম হ'ব নেকি চাওক নে 5 ষ্টাৰ হোটেলে হ'ব একদম কি ধুনীয়া চাৰিওফালে ৰাউণ্ড কৰি কনষ্ট্ৰাকশ্যন হৈ আছে এনেকুৱা লাগে কিবা ষ্টেডিয়ামে হ'ব মেবি আৰু একদম তামাম ভোক লাগিছে কেইটা বাজিল 11:30 বাজিছে একো খোৱা নাই একদম ভোক মানে মূৰত উঠা নিচিনা হৈছে তো আগত তথাপিতো নোখোৱাকৈ ডাইৰেক্ট মন্দিৰটো আগত দেখুৱা মানে চাই আহোঁ মন্দিৰটো দৰ্শন কৰি আহোঁ তাৰপিছতহে খাওঁ বুলি ভাবিছোঁ ইয়াতে ফ্ৰী মেডিকেল কেম্পো দি আছে চাওক ITBPৰ ফালৰ পৰা ফ্ৰী মেডিকেল কেম্প হয় তো আৰু ইয়াত চাওক না কিমান দোকান চোকান বেগ চেগ ধুনীয়া বেগ আছে এইফালে চাওক কিমান ধুনীয়া শ্বল আছে একদম ৰেট কম ৰেটতে আছে এইবিলাক চাওক 350 কৰি আছে কিন্তু অলপ দাম দৰ কৰিব লাগে दाम दर कर अलग कमते पा जाए 200 150 पा जाए 150 में नहीं होगा ये नहीं होगा नहीं भैया 200 कर लीजिए ये और ये अच्छा कि धुनिया এইবিলাক ফটোবিলাক মাৰ্কেট মজা আৰু ইয়াতে আহি আপোনালোকে এই সাইডটো ল'ব চাওক সন্মুখত চাওক সন্মুখত আৰু সন্মুখত চাওক কি ধুনীয়া লাগিছে সঁচাকৈ অলকানন্দা ৰিভাৰৰ কাষতে বদ্ৰীনাথ টেম্পল চাওক ওচৰতে একদম
আৰু একদম মন্দিৰৰ সন্মুখতে আৰু আজি একদম ভিৰ নাই কিয় বা নাজানো ভিৰটো চাওক এজন এজনকৈ মানুহ হয়তো সোমাই আছে একদমেই ভিৰ নাই কিন্তু ৰাতিৰ পৰিৱেশটো একদম বেলেগ হয় আৰু দিনৰ পৰিৱেশটো একদম বেলেগ হয় আৰু ইয়াতে এটা পুৰাণৰ মতে এটা কাহিনী আছে যে এইটো শিৱ আৰু পাৰ্বতীয়ে মানে নাৰায়ণক এইটো উপহাৰ হিচাপে দিছিল এই মন্দিৰটো আগতে ইয়াত শিৱ পাৰ্বতীয়ে বাস কৰিছিল কিন্তু তাৰপিছত যেতিয়া নাৰায়ণক এইটো উপহাৰ হিচাপে দি দিল তাৰপিছত শিৱ পাৰ্বতী ইয়াৰ পৰা এই কেদাৰনাথ মন্দিৰত তাত গুচি গৈছিল আৰু এইটো নাৰায়ণক গিফ্ট হিচাপত দিছিল সেই হিচাপত চাওক অলকানন্দা নদীৰ কাষতেই বদ্ৰীনাথ টেম্পলটো ইমান ধুনীয়া সেইকাৰণে আৰু সেইকাৰণে হয়তো ইমান মহত্ব ইয়াৰ আৰু এইখিনি চাওক সন্মুখতে বদ্ৰীনাথ টেম্পলটো ভাল লাগিছে দেই ইয়াতে সঁচাকৈ সঁচাকৈ ইমান কষ্ট কৰে সিহঁতে চাওক ইমান কষ্ট কৰে সিহঁতে মানে ইমান দুটা বস্তা এনেকৈ দাঙি লৈ যায় আৰু য'ত আমি খোজ কাঢ়িব নোৱাৰোঁ তো তাহাঁতে এনেকৈ কষ্ট কৰি এইখিনি লৈ যাই আছে আজি একদমেই ভিৰ নাই বন মন্দিৰৰ ওচৰত একদম দিনৰ ভাগত একদম ওচৰত আহিছে দেই ইয়াতে চাপ্পল খুলিব লাগিব চাওক আৰু একদম সন্মুখতে আহিছোঁ আজি আৰু আজি ভিৰটো একদম কম কিন্তু দেই ভিৰ একদম কম আছে আজি চাওক আজি হৈ গ'ল ভিতৰতো কেমেৰা কৰা এলাও নাই বাহিৰৰ পৰা আপোনালোকে চাওক এই ইয়াৰে নাজাৰাটো কিমান ধুনীয়া লাগিছে বহুত ভাল লাগিছে এইখিনি দেই চাৰিওফালে একদম আজি বতৰটোও বহুত ভাল হৈছে চাওক চবে ভিডিঅ' বনাই আছে হৈ গ'ল এতিয়া আমি কমচে কম ব্ৰেকফাষ্টটো কৰি ল'ম ব্ৰেকফাষ্টটো কৰি এতিয়া মানা ভিলেজলৈকে ওলাই যাম এতিয়া এইবাৰ হ'ব আচল মেইন এডভেঞ্চাৰটো এতিয়া হ'ব কাৰণ মানা ভিলেজত সঁচাকৈ বহুত ধামাকা হ'ব গৈ আছে আৰু আমাৰ মেডাম গৈছে একদম আগত খঙতে চাওক ক'ত গৈছে এইটো একদম আগত তাৰ ভোক লাগছে ভোকতে থাকিব নোৱাৰা হৈছে তো এতিয়া খোৱা লোৱাটো আগত কৰি ওলাব কিবা শ্বপিং কৰি লওঁ কাৰণ ইয়াৰ পৰা ওলালে আৰু অহা নহ'ব এইফালে এইবিলাক বদ্ৰীনাথটো ধাম আছে এই ये केदारनाथ कितना करके ये केदारनाथ टेम्पल है और ये वाला बद्रीनाथ है ना ये तो এইবিলাক অলপ লৈ যাওক কিবা কিবি লৈ ল'ম চাওক মেটেলটো কিবা ये प्लास्टिक का है क्या भैया ये प्लास्टिक का है प्लास्टिকৰ হয় কিন্তু ধুনীয়া লাগিছে বস্তুটো এইটো এটা লৈ লওঁ हाँ ये दो लो ना 3 दो हाँ ये 3 दे दीजिए তো বহুত ধুনীয়া লাগিছে এইটো বদ্ৰীনাথৰ হয় মানে চিন হিচাপে লৈ লওঁ তোমাৰ এটা চিন হিচাপে লৈ লওঁ এইটো আৰু চাওক নাই বহুত কিবা কিবি বস্তু আছে ল'ম আৰু কিবা কিবি আৰু এইবিলাক চাওক একদম অৰিজিনেল ৰুদ্ৰাক্ষ হয় ये तो पंचमुखी है ना नहीं सब मिक्स हैं अलग अलग किस्मत है आपको ये देखो पंचमुखी मोटर देखो जैसे 4 मुखी है 1 2 3 4 ये 3 मुखी है 1 2 3 अलग अलग मुखी निकलेंगे सब ये अलग अलग 100 रुपये के 6 है 100 रुपये का 6 100 रुपये के 6 भाई 100 रुपये का 6 आ रहा हूँ 100 रुपयात 6টা বুলি কৈ আছে কিন্তু ৰুদ্ৰাক্সবিলাক অৰিজিনেল হয় সেইটোৱে ভাল লাগে দেখি কিনে আমাৰ এইফালেতো হয়তো ডুপ্লিকেট হ'ব পাৰে কিন্তু এইবিলাক বঙাইগাঁৱত ডুপ্লিকেট ন কিন্তু ইয়াতে সেই ডুপ্লিকেট চিষ্টেমটো নাই চব অৰিজিনেল পাব কিন্তু
একমুখী দুইমুখী তিনিমুখী এইবিলাকে মেইন বোলে পঞ্চমুখীটোতো চবতে পোৱা যায় কিন্তু ইয়াতেতো নাজানো বাকী এক দুইমুখী কোনবিলাক মই ভালকৈ চিনি নাপাওঁ তুমি চিনি পোৱা আৰু ইয়াতে খানাৰ বহুত আছে ৰকমৰ আজি এইখনত ট্ৰাই কৰিম বুলি ভাবিছোঁ এইখনতো নহয় কোনখন আছিল এইখন এইবালা হা এইখনত আজি ট্ৰাই কৰিম কৃষ্ণ শুদ্ধ বৈষ্ণৱ হোটেল চ' ইয়াক চাওক না একদম পূৰা গৰম গৰম পুৰি কি আছে চাম আৰু পুৰি খাম আজি পুৰি তো ইয়াতে আহি অৰ্ডাৰ দিলোঁ কিবা কিবি তাৰ লগতে কিন্তু এটা অৰ্ডাৰ দিছোঁ আমি মিক্স কেশৰ মিল্ক চাওক কি ধুনীয়া দেখাত হৈ আছে কেশৰ মিল্ক এইফালে ৰেডি হৈ আছে আমাৰ কেশৰ মিল্ক भैया रेडी हो रहा है ना अच्छे से बनाइए थैंक यू চাওক কি ধুনীয়া দেখাত হৈ আছে এইটো কেশৰ মিল্ক ইয়াতে মানে ৰাবৰি নাপায় কেশৰ মিল্কে বেছিকৈ পোৱা যায় তো সেইকাৰণে কেশৰ মিল্ক টেষ্ট কৰি চাওঁ কেশৰ মিল্কটো চাওক না কি টেষ্টি হৈছে দেখাত চাওক কি ধুনীয়া খানা আহি গৈছে ৱাও দাল ফ্ৰাই ফ্ৰাইড ৰাইচ ৰুটি মজা মজা এতিয়া আজিহে চবচে ভালকৈ খাম যিমান ট্ৰিপটোত আহিছোঁ প্ৰথম দিনাখন খাইছিলোঁ মেডামে খুৱাইছিল ধুনীয়াকৈ আৰু এইবাৰ খাম মানে আজি ভালকৈ খাম লৈ এতিয়া ওলালোঁ বৰ্তমান আমি গৈ আছোঁ মানা ভিলেজৰ কাৰণে গৈ আছোঁ এইপিনে মানা ভিলেজৰ বাছ ষ্টেণ্ড পাম মানা ভিলেজত যাম और माना विलेज एक्सप्लोर कौन सा गाड़ी है ये वाला सेजन है सेजन हमारा सेजन है कितना टाइम लगेगा यहाँ से माना विलेज 15 मिनट विलेजर करने লৈ লৈছোঁ ৰাস্তা আৰু চাওক কি ধুনীয়া প্লেচ আৰু এইখন সন্মুখত চাওক মানা ভিলেজ সঁচাকৈ একদম পুৰা স্বৰ্গ চাওক কি ধুনীয়া লাগিছে এইখনেই হ'ল ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজ আগতে লাষ্ট আছিল কিন্তু বৰ্তমান ফাৰ্ষ্ট বনাই দিছে এইখন আৰু নামিলোঁ মানা ভিলেজ আৰু কিন্তু নামিয়ে ইয়াৰ পৰা আমি বসুধৰা ফলছটো দেখা পাইছোঁ চাওক বসুধৰা ফলছটো এইটো বসুধৰা ফলছ চাওক ঝৰ্ণাটো য'ত দেখা পাইছিলে এইটো অলপ দেখা পায় বসুধৰা ফলছ কোন জেগাত পাপী মানুহ নপৰে এইটোত গ'লে সেইটোত গ'লে বোলে পাপী মানুহৰ গাত বোলে পানী নপৰে তোমাৰতো নপৰে মোৰ পৰিব এটলিষ্ট এটা বস্তু ক'ব তোমালোকৰ দুজন নপৰে কাৰণ কিয় তোমালোকে প্ৰেম কৰি আছে প্ৰেম কৰাটো পাপ নহয় প্ৰেম কৰাটো উল্টা পুণ্য হয় না তো আমাৰ গাত পানী পৰিব কিন্তু ইয়াৰ গাত পানী কিয় নপৰে ইয়াৰ গাত কাৰণ পানী উল্টা মাৰিব ইয়াৰ গাত পানী পৰে বসুধৰা ফলছটো দেখা পালোঁ কিন্তু তাত যোৱা হয়তো সম্ভৱ নহ'ব কাৰণ 5 কিলোমিটাৰ মানে ইয়াৰ পৰা দেখা পাই আছোঁ যদিও দেখা পাই আছোঁ কিন্তু 5 কিলোমিটাৰ ট্ৰেকিং কৰিব লাগিব 5 কিলোমিটাৰ ট্ৰেকিং কৰা ইমান ইজি নহয় চব এইখন ভিলেজ আৰু এটা কথা জনাই দিওঁ আপোনালোকক এইখন ভিলেজৰ মানে মাজেদিয়ে গৈ পঞ্চপাণ্ডৱে স্বৰ্গৰ ৰাস্তা বিচাৰি গৈছিল এইফালেদি আৰু আমিও সেইটোৰ সন্ধানতে আহিছোঁ চাওঁ কিমান দূৰ যাব পাৰে স্বৰ্গৰ ৰাস্তালৈ স্বৰ্গ বিচাৰি পাওঁ নে নাপাওঁ এই স্বৰ্গ বিচাৰি পাম নে নাপাম আজি मैं समझाइए नहीं मैंने कहा फोटो मैं खींच दूंगा आप फोटो उठाई दिबा वैसे फोटो उठाई दिबा आप फोटो भी खिंचाएंगे और गाइड भी करेंगे मतलब कहाँ क्या है वो भी बता के जाएंगे ओके थैंक यू आपका नाम क्या है हाँ शेर सिंह তো আমাৰ গাইড এজন লৈ লৈছোঁ কাৰণ গাইড লৈছোঁ এইকাৰণে কাৰণ ইয়াত জানিব লগা বহুত হিষ্ট্ৰিকেল কথা আছে তো সেইকাৰণে আমি গাইড লৈছিলোঁ গাইড মানে ভালকৈ বুজি ল'ম ओके ठीक है তো অলপ ওপৰত যাব লাগিব কিतना दूर जाना होगा भैया 1 किलोमीटर 1 किलोमीटर पैदल 1 किलोमीटर আমি খোজ কাঢ়ি যাব লাগিব 1 किलोमीटर आगे सब दिखाई देगा ओके 1 किलोमीटर আমি যাব লাগিব তাৰ পাছত আমি সবখিনি বস্তু গম পাম আচ্ছা আমি এতিয়া যাই আছোঁ ব্যাস गुफा जा रहे हैं ना भाई पहले गणेश जाएंगे हाँ पहले गणेश गुफा जाएंगे माने তাত কি হৈছিল যে ব্যাস কৈ আছিল আৰু গণেশে লিখি গৈ আছিল মহাভাৰত চাওক জুন জুলাইত ইয়াতে মানা ভিলেজত জুন জুলাইত ফুলকবি হৈ আছে এইবিলাক চব ফুলকবি মজা হৈছে আৰু আহি পালোঁ গণেশ গুফাত চাওক সেইটো
আৰু ইয়াত বহি লওঁ তাৰ পাছত বঢ়িয়াকৈ কথা শুনি যাম। हाँ ये भारत का पहले लास्ट गांव था, इंडिया लास्ट विलेज माना। हाँ तो अब मोदी जी आए 2022 में, हाँ मोदी जी ने कहा ये भारत का प्रथम गांव होगा। हाँ तो मोदी जी के कहने पर ये भारत का प्रथम गांव हो गया। पहले ये लास्ट गांव था, पहले क्या पहले ये लास्ट गांव माना गाँव पहले लास्ट गाँव था। मोदी जी ने इसको प्रथम बनाया 2022 में। मोदी जी आए ना, लास्ट गाँव से लेके उन्होंने कहा ये भारत का प्रथम गांव होगा। हाँ। तो मोदी जी के कहने पर ये भारत का प्रथम गांव होगा। फिर ये गाँव 6 महीने के लिए यहीं पर है। 6 महीने के बाद ना 16 नवंबर को सब पूरा गाँव यहाँ से निकल जाएगा। क्यों यहाँ ठंडा होता है। ये तो भालो बाद तब गाँव वाले आते हैं मई में। क्या क्या किस तारीख को 16 नवंबर के बाद बद्री विशाल जी के पट बंद होके सब गांव पूरा क्लोज हो जाएगा। मतलब ये गाँव बंद हो जाता है हाँ, कहाँ जाता है? आर्मी रहेगी यहाँ पर। हाँ মানে ইয়াতে Only 16 নৱেম্বৰ army, हाँ। 16 নৱেম্বৰৰ পিছত কোনো और গাঁও मई নাথাকে। में गांव वाले वापस आते जब बद्री विशाल जी वो लोग कहाँ जाते हैं? गोपेश्वर जाते जोशीमठ। कोपेश्वर जोशी मठ। তলত গুচি যায়, ইয়াতে বৰফ हाँ, পৰে, तब খালি मई आर्मी में जब बद्री विशाल जी निकले यहाँ, और यहाँ पर जो है चाइना बॉर्डर पड़ता है 50 किलोमीटर। यहाँ से चाइना का सीमा है ना, 50 50 किलोमीटर। किलोमीटर चाइना का बॉर्डर पड़ता है। वो केवल आर्मी वाली जाती है हाँ। कहते हैं। और बगल में गढ़वाल का 2 फोर्स है जो बॉर्डर के लिए अलाउड है, बाकी कोई नहीं जाता बॉर्डर। और फिर ये नर पर हो गए, ये नर हो गए, नर अर्जुन है। ये नर। नारायण पर होते हैं, नर नारायण এটা আমি ভাই ये नर है और ये नारायण। नर हो गए अर्जुन पर होते हैं। हाँ और बाकी नीलकंठ पर होती है बद्रीनाथ से नर नारायण नीलकंठ। और फिर यहाँ पर जो है फर्स्ट स्पॉट है गणेश गुफा। गणेश यहाँ गुफा। पर गणेश जी ने महाभारत लिखा, महाभारत का लेखन इस तरह है। और 200-250 मीटर के डिस्टेंस में है वेद व्यास जी की गुफा। वहाँ से व्यास जी ने बोला था, व्यास जी बोलते रहे और गणेश जी महाभारत को लिखते रहे। इधर तक सुन रही है। हाँ सुन लिया। इतना दूर से? और फिर व्यास गुफा में है भारत की प्रथम चाय की दुकान। पहले वो लास्ट था ना, हाँ 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 मोदी जी ने इसको फर्स्ट विलेज बनाया, तो इसलिए वो भारत की प्रथम चाय की दुकान है व्यास गुफा में। हाँ और वहाँ पर जो वेदों को डिवाइड किया था ना, वेदों का जो विभाजन हुआ था हाँ। 4 भागों में। ऋग्वेद है, सामवेद है, यजुर्वेद और अथर्ववेद। वेदों का विभाजन 4 भागों में व्यास जी द्वारा ऊपर हुआ था। और तब वहाँ से गणेश जी को कहा था महाभारत लिखते। तो वहाँ से व्यास जी बोलते रहे, यहाँ पर गणेश जी महाभारत को लिखते रहे। तो पहले आप यहाँ ना तब व्यास गुफा जहाँ भारत की प्रथम चाय की दुकान है, और तब वहाँ से बिल्कुल है सरस्वती है। ভাবি চাওক গণেশ গুফা গণেশে ইয়াৰ পৰাই লিখিছিল ব্যাসদেৱৰ কথা সি তাতে শুনিছিল ইয়াৰ ব্যাসদেৱ का गुफा कितने दूर 200 मीटर 200 मीटर দূৰত আছে ব্যাসদেৱৰ গুফা তাতে কৈছিল আৰু গণেশজী ইয়াতে শুনি কেনে লিখিছিল ভাবি চাওক তেনেহ'লে কিমান এটা মহত্ব এই গণেশ গুফাৰ তো আৰু ইয়াতে মহাভাৰত লিখিছিল তো ইয়াতে এইবাৰ আমি গণেশ গুফাত আমি দৰ্শন কৰিম কথা যে মানা ভিলেজত নৱেম্বৰত মানুহখিনি ওলাই যায় 16 নৱেম্বৰত ইয়াৰ পৰা মানুহখিনি গোটেই যোশীমঠ যায় তাতে বাস কৰে আৰু তাৰপাছত আকৌ সিহঁতে ঘূৰি আহে তো গণেশ গুফাত মানা ভিলেজৰ ইণ্ডিয়াৰ প্ৰথম ভিলেজ যি মানা ভিলেজ তাতে গণেশ গুফাত আহিছোঁ আৰু এতিয়া ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ য'ত গণেশজীয়ে ব্যাসদেৱৰ কথা শুনি মহাভাৰত লিখিছিল আৰু শুনিছিল ক'ৰ পৰা 200 মিটাৰ দূৰৰ পৰা শুনিছিল ব্যাসদেৱৰ ভাবিছ 200 মিটাৰ দূৰৰ পৰা ব্যাসদেৱৰ গুফাৰ পৰা শুনিছিল আৰু গণেশজীয়ে এই গুফাতে লিখিছিল মহাভাৰত আৰু ইয়াত চাওক কিমান ধুনীয়া এইখিনি পৰিৱেশটো ব্যাসদেৱৰ কথা শুনি গণেশজীয়ে ইয়াতে লিখিছিল মহাভাৰত গণেশ গুফা এপেলৰ গছ আছে গণেশ সন্মুখতে এইটো এপেলৰ গছ আছে গণেশজীৰ সন্মুখতে আৰু এতিয়া আমি গৈ আছোঁ ব্যাস গুফা য'ৰ পৰা শুনি গণেশজীয়ে লিখিছিল এইফালে ব্যাসে কৈ আছিল চাওক আৰু এইফালে গণেশজীয়ে ধুনীয়াকৈ লিখি আছে কিন্তু এইটো ওচৰে আছে কিন্তু ইমানখিনি ওচৰত নাছিল আচলতে 200 মিটাৰ দূৰত আছিল ব্যাসদেৱৰ গুফাৰ পৰা কৈ আছিল আৰু গণেশজীয়ে গণেশ গুফাৰ পৰা লিখি আছিল কাণ কেনেকুৱা ভাবিছ হয় না কি হৈছে ভাল লগা নাই কা ভাল লগা নাই ভালো লাগছে নহয় বিৰাট ৰ'দ যে ভালো লাগছে ৰ'দত এনে থকা নব এইবিলাক ইমান মহাভাৰতৰ কথা ইমান সেই গণেশজীৰ কথা এইখিনি ৰ'দটো আমি সহ্য কৰিব লাগিব হয়নে নাই আপোনাৰ সহ্য কৰিব পাৰিবি নে অঁ কৰি আছে নয়নদাৰো ফাটছে মিছা কথা কৈ লাভ নাই চবৰে অৱস্থা কেনে আছিল বাপৰে বহুত দিনৰ মূৰত খোজকাঢ়ি আছোঁ এনেকৈ ট্ৰেকিং কৰি আছোঁ এইটো আৰু প্ৰিয়তমা ন প্ৰিয়তমাৰ একো নহয় তুমি আহা ভগৱানক বিচাৰি আছোঁ স্বৰ্গৰ ৰাস্তা লৈ আছোঁ বেদ ব্যাস ইয়াতে চাওক বেদ ব্যাস ইয়াতে আৰু ইয়াৰ পৰা বেদ ব্যাসে কৈ গৈছিল আৰু সেই গুফাত য'ত 200 মিটাৰ দূৰত গণেশ গুফা আছে তাত গণেশজীয়ে লিখিছিল আৰু ইয়াৰ গুফাত মানে ধৰণটো ষ্ট্ৰাকচাৰটো তেনেকুৱা এখন বুকৰ নিচিনা কিতাপৰ নিচিনা
পেচ হৈ নিছে চাওক কিমান ধুনীয়া এইখন বহুতখিনি মহত্ব এইটো ইয়াতে মহৰ্ষি বেদব্যাসে কৈ গৈছিল আৰু এই তাতে মানে গণেশ গুফাত গণেশজীয়ে লিখি গৈছিল ভাৰতৰ প্ৰথম চাহ দোকানত আমি চাহ টেষ্ট কৰিবলৈ আছোঁ आप भी खा लीजिए এইবাৰ প্ৰথম চাহ দোকানত আমি চাহ খাম চাহ আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট টি ষ্টলত চাহ খাই আছোঁ সঁচাকৈ বহুত টেষ্টি পাইছোঁ মানে ঘৰৰ নিচিনা সোৱাদ পাইছোঁ সোৱাদটো একদম ঘৰৰ নিচিনা হৈছে বহুতে টেষ্টি আপোনালোকে আহিলে ইয়াত একবাৰ টেষ্ট ল'ব টেষ্ট কৰিব বহুত টেষ্ট কৰি চাওক চাহটো কিমান সঁচাকৈ টেষ্ট বহুত দিন পিছত চাগে ঘৰুৱা চাহ কাৰণ কালাৰটো চলি বহুত টেষ্ট নহয় এই 4 তাৰিখৰ পৰা আজি ফাৰ্ষ্ট চাহ সঁচাকৈ বহুত টেষ্ট এনেই নহয় মানে ইমান ফেমাছ এই দোকানখন এনেই নহয় সঁচাকৈ চাহটো বহুত আৰু আমাৰ মেডামে আগতে লৈছে চাহটো কেনেকুৱা টেষ্ট বহুত টেষ্টি কিন্তু মুখখন ঘৰৰ নিচিনা লাগছে নে চাওক মোকো অলপ টেষ্ট কৰিব দিয়া আৰু এইডাল চাওক অখৰোটৰ গাছ আখৰোটৰ ৱাও আমি এইবিলাক বস্তু গমেই নাপাওঁ আৰু এইবিলাক লাগিছে চাওক আখৰোট অলপ অলপ লাগিছে এইবিলাক চাওক আখৰোট এইবিলাক আখৰোটৰ গাছ ফাৰ্ষ্ট টাইম আখৰোটৰ গাছ দেখা পাইছোঁ আৰু ইফালে পালেং শাক চাওক কি মিনি পালেং একদম মিনি পালেং এতিয়া আমি সৰস্বতী নদীত গৈ আছোঁ অখৰোটৰ গাছ দেখুওৱা হ'ল আৰু এতিয়া আমি সৰস্বতী নদীত গৈ আছোঁ চাওক কিমান মজা লাগিব সৰস্বতী ৰিভাৰ য'ত পাতালত য'ত সোমাই গৈছিল বেদ ব্যাসৰ অভিশাপত পাতালত সৰস্বতী সোমাই গৈছিল আমি এইটো সৰস্বতী নদী য'ত ভীমপুলৰ তাতে অভিশাপত সোমাই গৈছিল পাতালত আৰু ইফালেদি ওলাই আহিছিল হা এইটো সৰস্বতী নদী হয় আৰু সেইটো সন্মুখত এইটো অলকানন্দা হয় এইটো সন্মুখত সিফালেদি সেইটো সিফালেদি এনেকৈ গৈছে যে সেইটো অলকানন্দা হয় মানে কি বেদ ব্যাসৰ অভিশাপত এই সৰস্বতী নদীটোৱে পাতালত সোমাই গৈছিল তো ইফালেদি ওলাই আহিছে তেওঁ এখন হিন্দুস্তানৰ বোলে প্ৰথম চাইকি দোকান চাওক এখান না দোকানের নাম এটা দোকানের নাম তাকেতো নামহে এইটোলৈ এটা ব্ৰেণ্ড মানে যি দেখা পাইছোঁ এইটো এটা ব্ৰেণ্ড মানে যি দেখা পাইছোঁ মোৰ নাম বঙাইগাঁৱত হিন্দুস্তান কা পেহলা চাই চাই দোকান তো ইয়ে কৰিব লাগিব চাৰিওফালে খালি চাই দোকান প্ৰথম বোলে চাল আমি বুৰ্বক বনাতা হয় ইয়াতে বৰ্তমান আহি আছোঁ একদম এই সৰস্বতী ৰিভাৰৰ ইয়াতে এইটো মান সৰোবৰ হয় মান সৰোবৰৰ পৰা পানী এইটো আহি আছে মান সৰোবৰৰ পৰা পানী এইটো আহি সৰস্বতী নদীত পৰিছে আৰু এই সৰস্বতী নদীটো চাওক ইফালে ইয়াত আহি এনেকৈ সোমাই গৈছে ইফালে আৰু ভীমপুল তলত আছে ইয়াতে কি ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিছে আৰু বহুত হিষ্ট্ৰিকেল নলেজো বহুতখিনি জড়িত হৈ আছে ইয়াত ভাল লাগিছে ন আহি ভীমপুলত গৈ আছোঁ য'ত পঞ্চপাণ্ডৱে স্বৰ্গৰ পথ লৈছিলে মানে সেই সৰস্বতী ৰিভাৰটো পাৰ কৰাৰ কাৰণে সেই ভীমপুলৰ ইয়াতে মানে কি হৈছিল ভীমপুল আৰু এইটো হ'ল ভীমপুল চাওক যিটো দ্ৰৌপদীয়ে পাৰ কৰিব পৰা নাছিল পঞ্চপাণ্ডৱৰ দ্ৰৌপদীয়ে মানে পাৰ কৰিব পৰা নাছিল সকলোৱে পাৰ কৰিব পাৰিছিল কিন্তু দ্ৰৌপদীয়ে পাৰ কৰিব পৰা নাছিল তো সেইকাৰণে কি কৰিছিল ভীমে ইয়াতে পাথৰটো ইয়াতে থৈছিল আৰু এইটো সৰস্বতী ৰিভাৰটো পাৰ কৰাইছিল চাওক কিমান হিষ্ট্ৰী জড়িত হৈ আছে একদম এনচিয়েণ্ট হিষ্ট্ৰী ভাল লাগিছে এইফালে সৰস্বতী ৰিভাৰ এইফালে সৰস্বতী ৰিভাৰ আৰু সন্মুখত এইটো ৰেইনব' এই নদীটো দেখাই পাল ভীমপুলখন আৰু এই ভীমপুল পাৰ হৈ আহি ইয়াতে স্বৰ্গগ্ৰহণ মাৰ্গ চাওক এই দুৱাৰেদিয়ে গৈছিল স্বৰ্গৰ পথ পঞ্চপাণ্ডৱে ইফালেদি স্বৰ্গৰ পথলৈ গৈছিল একদম ইফালে চাওক স্বৰ্গগ্ৰহণ মাৰ্গ আৰু এতিয়া আহিছোঁ স্বৰ্গৰ ৰাস্তা চাওক য'ত পঞ্চপাণ্ডৱে স্বৰ্গৰ ৰাস্তা লৈছিল ইফালেদিয়ে আৰু সেইকাৰণে লিখা আছে ওপৰত স্বৰ্গগ্ৰহণ মাৰ্গ আৰু এতিয়া আমিও স্বৰ্গৰ ৰাস্তাটো পাৰ কৰিম দুজনে একেলগে আৰু ইফালে এনেকৈ গৈ আছিল স্বৰ্গৰ ৰাস্তাটো 1 hour later. বৰ্তমান গোটেই মানাগাঁও ঘূৰি আহিলোঁ আমি বাছ ষ্টেণ্ড আহি পালোঁ কিন্তু ইয়াৰ পৰা আমি যাব খুজিছিলোঁ এতিয়া যোশীমঠ মানে আমি যদি টুংগনত যাওঁ ন তো যোশীমঠ যাব লাগিব যোশীমঠৰ পৰা গোপেশ্বৰ যাব লাগিব কিন্তু যোশীমঠ যাব নোৱাৰোঁ ইয়াৰ পৰা আমি আধা ৰাস্তাতে ৰ'ড ব্লক হৈ আছে তো এতিয়া আমি কি কৰোঁ তাকে ভাবি পোৱা নাই মানে আমি যদি ইয়াৰ পৰা ওলাই যাওঁ নহয় আৰু ঘূৰি আহিব লাগিব পাৰে कारण जोशीमठर सिफाले रास्ता बंद हो भैया जी ने बोला था भैया जी उधर आप क्या जोशीमठ तक गए थे अच्छा आगे नहीं जाने दे आप कहाँ जाने वाले थे अरे हम तो जाने वाले थे हरिद्वार हरिद्वार बाप रे
তো এই ভাই এজনে হাৰিদ্বাৰ যাব ওলাইছিল তো আৰু তাৰ পৰা গোবিন্দ ঘাটৰ পৰা ঘূৰি আহিল তো এতিয়া আমিও হয়তো ইয়াত ফচি থাকিব লাগিব কাৰণ চাওক এই জাৰ্ণিটো ইমান ইজি নহয় পাহাৰীয়া মানে জাৰ্ণি নহয় বহুত ইজি নহয় পাহাৰীয়া ট্ৰিপবিলাক এনেকুৱাই হয় নিজৰ মতে আমি কেতিয়াও কৰিব নোৱাৰোঁ আহোঁতেও এনেকুৱা হৈছিল যে যাওঁতে তেনেকুৱা হ'ব চব গাড়ী ঘূৰি আহি আছে আমিও এতিয়া ঘূৰি আহিলোঁ ষ্টেচনৰ পৰা যোশীমঠলৈকে যাব নোৱাৰি তো আজি এই হোটেলতে থাকিব লাগিব য'ত হোটেলত আছিলোঁ নহয় ইয়াতে হোটেলত থাকিব লাগিব উপায় নাই তো ফাইনেলি আজি আমাৰ যোৱা নহ'ব কাৰণ মানে যোশীমঠলৈকে আমি যেনে সেইদিনাখন তো আমি যোশীমঠলৈকে যাব খুজিছিলোঁ কিন্তু যোশীমঠলৈকে যোৱা নহ'ব তো আমি আৰু ৰিটাৰ্ণ আহিলোঁ বাছ ষ্টেণ্ডৰ পৰা গাড়ী চাড়ী কোনো নাযায় আৰু যিমানবোৰ গাড়ী আছিল নহয় সকলোবোৰ গাড়ী প্ৰায় গুচি গৈছে এতিয়া মানে যদি যাব লাগে বুকিং কৰি যাব লাগে তথাপিতো আমি যাব বিচাৰিছিলোঁ কিন্তু কি হ'ল যে ৰাস্তা মাজতে বন্ধ হৈ আছে তো তেতিয়া তাতে মানে ভোগাতকৈ তো আমি ভাবিলোঁ ইয়াতে আজি হোটেলতে ষ্টে কৰি যাওঁ তো সেইকাৰণে আৰু হোটেলত আহিলোঁ তো কালি কি হয় এতিয়া কালি গম পাম মানে কি হয় তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কালি আমি যাওঁ কালি আমাৰ মানে যদি যাব পাৰোঁ ভগৱানে যদি লৈ যায় তেনেহ'লে তুংগনাথ মন্দিৰলৈকে আমি যাম তো টাটা বাই বাই লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত